ভোট জলকীয়া কেনেকৈ ছিঙি আছে আপোনালোকক দেখাইছোঁ। আহক চাওঁচোন। এয়া আমাৰ মংগলদাৰ ওচৰত যাম, অকণমান ভোট জলকীয়া কেনেকৈ ছিঙি আছে দেখাম। মংগলদা কিমান ছিঙিলি? এতিয়া আকৌ 20 কেজি মান হৈ গ'ল। 20 কেজি ছিঙিলি? 20 কেজি ছিঙিলি। অঁ, দিনটোত কিমান মান ছিঙিব পাৰ? দিনটোত আমি 70 কেজি 60 কেজি এনেকৈ ছিঙি দিওঁ। অকলে? অঁ, মজা মজা। কিবা ডাইলগ এটা মাৰ। ডাইৰেক্ট মানে মাৰিবলৈ আছে মোৰ। আমাৰ ডাইলগ এটা মাৰ বঢ়িয়াকৈ কামৰ মাজতে। জলকীয়া জলকীয়া কিমান ধুনীয়া, খাবলে ভাল লাগে মজা। আমৰ লগত ভোট জলকীয়া জ্বলন কৰে তোমাৰ। ভোট জলকীয়া জ্বলন কৰে কচু খাজুৱাই ৰে। মজা। এয়া দেখক চাওক, ৰঙা 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 লাগি আছে ন এইবিলাক। গছবোৰ মৰি গৈছে বাৰু এতিয়া বৰষুণ পাই পিনে। এই অজয় ছিঙি আছে, অজয়ৰ ওচৰত আহিলোঁ। অজয় ক কিমান ছিঙিলি? এতিয়ালৈ বেছি নহয়, 40 কিমান ছিঙিলোঁ। অকলে? বাপৰে, বহুত স্পীডত ছিঙৰ দেই তই। কি কবি আৰু। এইবিলাক ক'ত গৈ আছে বস্তুটো এতিয়া? এইকেইটা যাব আপোনাৰ গুৱাহাটী যাব। গুৱাহাটী চাপ্লাই পাৰ কেজি কিমান চলি আছে বৰ্তমান? পাৰ কেজি এতিয়া 170 মান চলি আছে। একদম কমি গ'ল ন? কি হ'লচেলত দি আছ? হ'লচেলত। অঁ, এইটো কি পাৰ্টি আহি লৈ যায়? অঁ, পাৰ্টি আহি লৈ যায় ঘৰত। অঁ, ঘৰৰ পৰা উঠা লৈ যায়গৈ। অঁ, এতিয়া কেনেকুৱা মানে ৰেগুলাৰ ছিঙৰ না মাজে মাজে ছিঙৰ? নাই ৰেগুলাৰ। কিমান কেজি ওলাই বাৰীটোত? দিনটো ওলাই যায় আপোনাৰ 100 পাৰ হৈ যায়, 100-150 ডেইলি পাৰ ডে? অঁ, ঠিকে আছে মোটামুটি। কেনেকুৱা লাভ কেনেকুৱা হৈছে আৰু ৰাইজক অলপ কিবা এটা জনাই দে। ৰাইজক কি জনাম, জলকীয়া খেতি কৰক আৰু পইচা বুটলক। এইকেইটা চব পইচা এতিয়া ৰাইজেতো কেনেকৈ কি কৰিলে লাভ হয় আৰু কি কৰিব লাগিব গোটেইখিনি অলপ কিবা এটা বুজাই দে ৰাইজক। এবাৰ কষ্ট, বেছি বাৰ কষ্ট নাই ন। এবাৰ ৰুলে মানে পইচা পাই থাকো। পইচাই পইচা। এনেই মোবাইলত পিটিকি থাকিলে লাভ নাই মানে, সেইটো বুজাইছ ন? মোবাইলত আৰু কি কৰিব, মোবাইলটো চাব, পিটিকি থাকিব। সেনেকৈ নহ'বতো। এনেকৈ ক'ত নহ'ব। খেতি কৰক, ৰাইজে পইচা উলিয়াওক। অঁ, বাপৰে মাৰক কমানিত মোবাইলত ৰিচাৰ্জ ভৰাইছে আৰু মোবাইল চাইছে, মোবাইল চাইছে। সেইবোৰ কৰিলে নহ'বতো। নহ'ব ন। এই নিচিনা তোৰ নিচিনা কামিয়ে হাতে কামে লাগিলেহে কিবা এটা আহিব, হয় না নহয়? হয় হয়। এতিয়া তইতো এইটো জলকীয়া বেছি কি বাইক ল'লি নেকি? অঁ, বাইক এটা লৈছোঁ। কি বাইক ল'লি? 220 পালচাৰ। অঁ, কিমান দিন হ'ল এইটো? এইটো বেছি দিন হোৱা নাই। কি ডাইৰেক্ট কেছতে উঠালি? অঁ, কেছ পে'মেণ্ট। আৰু অলপ পইচা কমা হ'লে কি গাড়ী লোৱা চিন্তা কৰি আছ? এতিয়া গাড়ী ল'ম এতিয়া ভাবি আছোঁ। কি এনেকুৱা ছটা হাতী মাল পঞ্চাবলৈ? অঁ, মাল পঞ্চাবলৈ। অঁ, এতিয়া ভালেমানখিনি লাভ হৈছে ন জলকীয়া কৰি? ভালেমানখিনি হৈছে। তাৰপিছত আৰু কিবা এটা ক, ৰাইজক জনাই দে তোৰ জলকীয়া খেতি কেনেকৈ কৰিব লাগে, কি বুজাই দে অকণমান, ৰাইজেও অকণমান জানক, ৰাইজেও অকণমান উপকৃত হওক তোৰ পৰা। ৰাইজে এতিয়া কি চাব, ৰাইজে এতিয়া মোবাইলত চাব আৰু মোবাইলটো চাই আৰু কি কৰিব। বাপৰে সিহঁতৰ কোম্পানীকেইটাত ৰিচাৰ্জ কৰিব, মোবাইল চাব, দামী দামী মোবাইল ল'ব, ক'ব আমাৰ মোবাইল, আমাৰ পইচা, আমাৰ পইচা, আমি জানো চাং নেচাং। সেইটো কথাটো হয় বাৰু, তথাপিও আপোনালোকে কওক, খেতি কৰক নে কি? খেতি কৰিলে পইচা পাব, খেতি নকৰিলে ক'ত ন পইচা পাব। এতিয়া মানুহখন লগাই আছ, তই নিজেও ছিঙি ল। নিজে ছিঙিবলগীয়া হৈছে। অঁ, নহ'লে মানুহখিনি অকণমান চাই দিবলগীয়া হয়। মই নিচিনো হয়, উপায় নাই এতিয়া। আৰু নিজে হাতে পাতে ছিঙি দিলে মানে ভাল আৰু ভাল। জলকীয়া গছটো অকণমান চাবলগীয়া হয়, নহ'লে মানুহবিলাকে অকণমান হিলা হিলি কৰি মৰি যায় ন। বহুত মৰিছে গছ, বহুত গ'ল ন। এই কাম কৰা মানুহখিনি অকণ গেজু কৰে। অলপ। অঁ, ঠিক আছে, মই অকণমান আগলৈ দেখাইছোঁ হা, লাগি থাক। মুনকি কিমান ছিঙিলি? 30 কেজি। ঠিকে, ধুনীয়া ছিঙিছ, বহুত জোৰ পাৰ দেই। বাবু লাগি আছ?
দে কচোন আকৌ মালিকজনৰ নাম কি? কোনে খেতি কৰিছে এইটো খেতিটো? অজয়। অজয় ন? অজয় কি লিখে? অজয় কি লিখে? গোৱালা লিখে নেকি? অজয় গোৱালা। তো কিমান খেতি কৰিছে অজয়? লগাইছে 2 বিঘা 3 বিঘা লগাইছে। সি মাটি সি কৈ আছে যে এটা নতুন বাইক ল'লো বুলি। নতুন বাইক ল'লে, গাড়ী এটা ল'ব শুনিছো। এতিয়া জলকীয়া তামাম চেলিং হৈছে। জলকীয়া বিকিয়ে বাইক ল'লে? আমাকে সদায় লৈ আহে। দিয়ে নে চলাবলৈ দিয়ে নাই বাইকটো? এই মালিক মানুহ ক'ত দিব আমাক চলাবৰ কাৰণে? দিয়া নাই ন? ক'ত দিব? মালিক মানুহ হয়, মালিকৰ বাইক আমি কেনেকুৱা চলাম কওক? আমাক জলকীয়া ছিঙিবৰ কাৰণে লৈ আহে সদায়। আমি জলকীয়া ছিঙি এদিনত আমি 1.5 কুইণ্টেল দি দিওঁ। 1.5 কুইণ্টেল পঠিয়াই দিওঁ? বহুত স্পীডত ছিঙিবলগীয়া হয় ন? মালিকটোৱে বহুত ভাল পায় এনেকুৱা অজয় মালিকটো। যে ইমান ধুনীয়া জলকীয়া ছিঙি দিয়ে আমাক। কাম ভাল পায় ন? কাম ভাল পায়, আমাক সদায় লৈ আহে। তাৰপিছত কচোন এতিয়া জলকীয়া খেতিটো ষ্টাৰ্টিঙৰ পৰা ধৰতে লাগি আছ? একদম ষ্টাৰ্টিঙৰ পৰা। কিমান মানে কেইমাহ লাগে জলকীয়াটোত লাগিবলৈ? 3 মাহ। 3 মাহ। কি সাৰ দিছে গম পাৱ কিবা? সাৰটো বহুতখিনি দিছে, দৰৱ দি মাৰিছে। আৰু অলপ চলিয়ে আছে যেনে তেনে। বহুত লাভ হয় ন? লাভটো অলপ কষ্টটো আছে, কষ্ট হোৱাৰ পিছতে লাভ আছে। কষ্ট হোৱাৰ পিছত আকৌ পিছত যোনটো ফল ওলায়, ফল ওলোৱাৰ পিছত বহুত লাভ হয় মালিকৰ। মালিকে একদম ইমান ফল ওলাই যে কি ক'ম আৰু। মালিকে নতুন বাইকেই ল'লে, বাইক লোৱাৰ পিছত আকৌ কৈছে মই গাড়ীয়ে ল'ম গৈছে। নগদ কিনিলে নে ইনষ্টলমেণ্টত ল'লে? নগদ নগদ নগদ। কেছ পে'মেণ্ট উঠালে? দিলে। বাপৰে, 1.5-2 লাখটো লৈছে। ইমান ডাঙৰ বাইক, দামী বাইক হয়। এনেকুৱা বাইক আমি প্ৰথমবাৰ চাইছো। আগতে চোৱাই নাই। নতুন মডেলৰ বাইক লৈ ললো। এইবিলাক কি অকণ পিছত দিয়ে লগাই? ইয়াত দেখা নাই জলকীয়া। এইকেইটা অলপ পাছত লগোৱা ন? অলপ পাছত লগাই কেইটা। তথাও বহুত জলকীয়া ওলালে। বহুত ওলালে? বহুত ওলালে। সপ্তাহত 3 কুইণ্টেল মান ওলাই যায়। সপ্তাহত? এতিয়া দামটোতো ভালেমানখিনি চলিছে? ভালেমান। প্ৰথমটোত দামটো ভালে আছিলে, এতিয়া অলপ কমিছে? অলপটো কমিলে। তথাও মালিকৰ ঘাটা নাই। মালিকৰ বহুত লাভ আছে। এতিয়াও যেনে হ'লেও 170K 180K পাবই। আছে ন এনেকুৱা? তথাও লছ নাই। এই খুচুৰা বিকিব নিনি আছে, হ'লচেলত দি দিয়ে? সব হ'লচেল। খুচুৰা কোনো নলয়। হাত পুৰে নেকি ছিঙিলে এইবিলাক? এইটোতো অলপ পুৰিবই। এইটো সহ্য কৰিব লাগিব। এইটো অলপ সহ্য কৰিব লাগিব। সহ্য কৰিলেহে মালিকে আমাক বেছিকে পইচাটো দিয়ে অলপ। এতিয়া এনেকুৱা বাল্টিঙতটো ডাঙৰ বাল্টিংটোত কেই বাল্টিং মান কৰি দি? এইটো বাল্টিঙত আমি 4 বাল্টিং। 4 বাল্টিং মান বাল থলিগৈ? হৈ গ'ল 50 কেজি মান হৈ গ'ল আমাৰ। আৰু বাকী আছে 50 কেজি মান ছিঙিব আমাৰ। আৰু ছিঙা বাকী আছে? আমি তামাম ছিঙিনো।